হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এই ডিফলু পথাৰ এই পানী যোগান আঁচনিটো ইংৰাজী 2/10/2009 তাৰিখ শুক্ৰবাৰে কলিয়াবৰ লোকসভা সমষ্টিৰ মাননীয় সংসদ শ্ৰীযুত গৌৰৱ গগৈদেৱে আৰু মই আপোনালোকক আৰু এখন ফ্লগ দেখুৱাবলৈ চেষ্টা কৰিম। ডিফলু পথাৰ পানী যোগান আঁচনি জনস্বাস্থ্য কাৰিকৰী বিভাগ বোকাখাত সংমণ্ডল স্থাপিত 2022। চ' গাইছ, এতিয়া কথা হ'ল এই পানী যোগান আঁচনিটো 9 চনৰ পৰা 22 চনলৈকে 13 বছৰ অতিক্ৰম কৰিছে। কিন্তু আজি এই 13 বছৰলৈকে এই ডিফলু পথাৰবাসী ৰাইজে ইয়াৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। আজি গাইছ, এই পানী যোগান আঁচনিটো মই সবিশেষ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত বিভাগীয় যি দায়িত্বত থকা যিসকল চৰকাৰী বিষয়া কৰ্মচাৰী আছে, মই তেওঁলোকক অনুৰোধ জনাইছোঁ এই বিষয়টোৰ ওপৰত আপোনালোকে সবিশেষ গুৰুত্ব দিয়ক। বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰা ডাঙৰীয়া, আপোনালোকক মই অনুৰোধ জনাইছোঁ এই বিষয়টোৰ ওপৰত অলপ গুৰুত্ব সহকাৰে লওক। যি মই ওপৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এই আঁচনিটোৰ সম্পূৰ্ণ পৰিৱেশ ভিজুৱেল দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই ওপৰত। ইয়াত দেখিছে আপোনালোকে নিশ্চয় ওপৰলৈ ৰাইজৰ টকা ব্যয় কৰি এই আঁচনিসমূহ নিৰ্মাণ কৰা হয়। এই আঁচনিসমূহ নিৰ্মাণ কৰাৰ পাছত যদি এই আঁচনিসমূহ ৰাইজৰ বাবে ব্যৱহৃত নহয়, এটা খুব দুখজনক বিষয়। সেয়েহে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ।